দোকানে পিছিয়ে নাৰিকলটো কিমান দাম? 50 টকা। তোৰ ইমান দাম নেকি? নালগে তোৰ নাৰিকল নাখাং দে। তই তোৰ যোৱাত ভাল হ'ব মোৰ। ঐ খাবলাং, কি নাৰিকল নলোৱা নেকি? ইমান দাম কৈছে আৰু খাই ল'ব তোৰ নাৰিকল। ঐ 40 টকা কিনা, 5 টকা দিবি যা, লৈ যা। সঁচা নে মিছা? 40 টকাত কিনা, পিছত কিবা দেখোন 5 টকাতে দিম বুলি কৈছে। ৰ লৈয়ে যাং নেকি? ঐ খাবলাং, ঐ খাবলাং। কি হ'ল? কি কলি মোক তই? কি তই 5 টকাহে দিলিচোন? কি 5 টকা দিলি? 5 টকা কি নাৰিকল পায় নেকি? তুমি দেখোন কৈছা হে? তুমি দেখোন কৈছা 5 টকা কি নাৰিকল পায় নেকি? আরে 5 টকা দিলে পাবি এজোৰ হৈ পেলাই। 5 টকা কি নাৰিকল পায়? যা, নেবেচোন নাৰিকল। বেছি নকৰিবি দে মোৰ লগত, বুজিছা না? তই দেখোন নিজে কৈছিলি 40 টকাত কিনা 5 টকা দিলে হ'ব বুলি। সেইকাৰণে মই নাৰিকল জমা দিছিলোঁ। 40 টকা আৰু 5 টকা কিমান হয়? 5 টকা খুজিছা, মই সেইকাৰণে 5 টকা দিছোঁ। তাকেতো 40 টকা 5 টকা কিমান হয়? 45 টকা নহয় নেকি? মই সেইগিলা নাজানো। তই নিজে কৈছা 5 টকা দিলে হ'ব বুলি। আচ্ছা বাদ দে, 45 টকা দিয়া যদি নাৰিকলটো লৈ যা। সেইগিলা কথা নহ'ব আৰু। তোৰ নাৰিকল লাগিলে নাখাঙে হ, লাগিলে 5 টকা অভাৰ দি দিছোঁ। যা, হ'ব যা নহ'লে। নিজে ক'ব 40 টকাত কিনা 5 টকা দিলে একযোৰা নাৰিকল পাব বুলি। ইথান মোক চালা কিবাটোহে কৈ দিব নেকি? নাখাংগে তোৰ নাৰিকল, নালগে মোক। আজি বাপ কি কবি জানা না? ইমান দাম নেকি? নলং দে, থৈ যাবি আৰু।